আজি সানডে সো ইহঁতে টোপনি মাৰি আছে, উঠাই নাই। এইকাৰণে মই আজি ৰাতিপুৱা ফ্ৰিজটোৰ পৰাই আৰম্ভ কৰিলোঁ। কাৰণ হ'ল মোৰ ফ্ৰিজটোত মানে এই দুদিন হ'ল মানে মোৰ হাজবেণ্ডে মাংস আনিছিল, মই নাছিলোঁ। ফ্ৰেণ্ডৰো মাংস আনিছিল থ'ব কাৰণে, আমাৰ ঘৰৰো মাংস। দুটা মানে বাচন এটা লোৱা নাই, বাচনত থোৱা নাই, এনেই প্লাষ্টিকটোৱে থৈ দিছে। গোটাই তেজ ওলাই পৰি পূৰা ফ্ৰিজটোৱে লেতেৰা কৰি গন্ধ ওলাই আছে এতিয়া। হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ, ভালনে? চ' আজি মই ৰাতিপুৱা ফ্ৰিজৰ পৰাই আৰম্ভ কৰিলোঁ। ফ্ৰিজটোত মানে ইমান লেতেৰা কৰিছে, এতিয়া ভাবিছোঁ একদম ধুনীয়াকৈ ডিপ ক্লিন কৰি লওঁ। আৰু মই মানে এই টিফিন বাতি সৰু ৰুটি লৈ আহোঁ বজাৰৰ পৰা, চব্জি থৈ দিওঁ তাতে, মানে ষ্ট'ৰ কৰি থৈ দিলে ফ্ৰিজটো লেতেৰা কম হয়। চব্জিবিলাক ধুনীয়া ধুই চুই তাতে থৈ দিওঁ। আৰু মানে এই মাংস যে থৈছিল বাচনত থোৱা নাই, এই প্লাষ্টিকৰ পৰাতো তেজবিলাক ওলাই গৈছে। এতিয়া মানে ফ্ৰিজটোৱে পূৰা গন্ধ ওলাই আছে, সেইকাৰণে চব ওলাই লৈ এতিয়া ধুনীয়াকৈ চাফা কৰি লওঁ। তাৰপিছত চাওঁ গন্ধটো ডিপ ক্লিন কৰি ল'ম। বহুত মানে মাংস আৰু মাছৰ এটা বেয়া গন্ধ, ভালে নালাগে মোৰ, একদম কিবাহে লাগি আছে। ফ্ৰিজটো খুলিলে মোৰ এতিয়া মানে দুদিন ধৰি ফ্ৰিজটো খুলিলে মানে গোটেই পাকঘৰটোতে গন্ধ লাগি আছে মোৰ। সেইকাৰণে ভাবিছোঁ আজি ভালদৰে চাফা কৰিলোঁ। এইবিলাক চাফা কৰি তাৰপিছত গা ধুম, কিয়নো গা ধুই আহি এইবিলাক কৰিলে আকৌ গৰম লাগি যায়, ভাল নালাগে। ইমান গৰম পৰিছে ন, সেইকাৰণে চব চাফা তাফা কৰি তাৰপিছত গা ধুব যাম। আৰু ৰন্ধা আছে, পূজা দিয়া আছে। এতিয়া এইবিলাক চাফা কৰি ইহঁতে উঠিলে ইহঁতক খোৱা বোৱা দি পেলাই তাৰপিছতহে যাব লাগিব গা ধুব। চ' এতিয়া মানে চাফা কৰি লওঁ। গন্ধটোও বিৰাট বেয়া লাগি আছে পাকঘৰটোত। ফ্ৰিজটো কেতিয়াৰ পৰা খুলি থৈ দিছোঁ লাইটটো অফ কৰি, মানে গন্ধটো যোৱাই নাই, কিবা এটা গন্ধ ওলাই আছে। মানে আপোনালোকে অলপ জনাবচোন কমেণ্ট কৰি, গন্ধটো কেনেকুৱা যাব। পাকঘৰটোত অলপ ৰুম স্প্ৰে মাৰি দিছোঁ, ইমান গন্ধ লাগি আছে। মানে মাংসৰ এটা কিবা গন্ধ দুদিনমান আছিল। বেলেগ কাৰোবাৰ ফ্ৰেণ্ডৰো মাংস আছিল, আগৰ দিনা আনি থৈছিল। মোৰ মানে সেইদিনা বনোৱা নাছিলোঁ, সেইকাৰণে দুদিনমান থাকিল। এতিয়া মানে একদম কিবাহে গন্ধ ওলাই আছে ৰুমটোত। পাকঘৰটোত এতিয়া ৰুম স্প্ৰে মাৰি দিছোঁ, মানে গন্ধটো যাতে নাকত নাহে। এতিয়া ভালদৰে চাফা কৰিলোঁ। তেজবিলাক দেখাতে কিবা বেয়া লাগি আছে জানেনে, মোৰ খঙো উঠি আছে। ইমান কাম কৰি থাকে অকাম। চাৰ্ফ দি অলপ ঘঁহি দিছোঁ, তথাপি মানে চাফা হৈ গৈছে, কিন্তু গন্ধটো মানে অলপ আছে। সেইটো এতিয়া চাওঁ, অলপমান খুলি থৈ দিলে গন্ধটো ওলাই যায় নেকি। এইটো দৰজাৰি এইটো চাফা কৰি থাকোঁতে চাওঁ গন্ধটো যায় নাই, কি হয়। ইমান বেয়া লাগি আছে। এতিয়া আকৌ ভাত বনোৱা আছে। চাবচোন, নাকত কিবা এটা গন্ধ আহিলে দিনটো এই গন্ধটোৱে লাগি থাকে, নাকত বেয়া লাগি থাকে কিবা। এতিয়া চাফা কৰি গা ধুব যাম। গা ধুই আহি আকৌ পূজা দিয়া আছে। এতিয়া চাওক অলপ চাফা হৈছে, দেখাত অলপ ভাল লাগি আছে। ফ্ৰিজটো মানে এনেকুৱা লেতেৰা লাগি থাকে, বৰ বেয়া লাগে। মানুহ এটা খুলিলে কি ক'ব যে হাই ফ্ৰিজটো কি কৰি থৈ দিছে, কিন্তু সেইটোতো গম নাপাব মই কৰিছোঁ না কোনে কৰিছে। সেইকাৰণে মানে সোনকালে কৰিছোঁ আৰু চাফা। কোনোবা যদি খোলে বৰ বেয়া লাগে নহয় দেখাত। এতিয়া চাওক ফ্ৰিজটো গোটাইটো ঠিক কৰি থৈ দিলোঁ বস্তুবিলাক। এতিয়া কিমান ক্লিন লাগি আছে দেখাত। এনেকুৱা চাফা কেইদিন থাকে চাওঁ, আৰু কেতিয়া কি আনি সোমাই থৈ দিব। মই এনে আলু এইবিলাক চব্জি আনিলে অলপ ধুই ধুনীয়াকৈ থৈ দিওঁ, এনেকৈ টিফিন বাতিত ভৰাই ভৰাই চব্জিবিলাকো এনেকৈ বাতিত ভৰাই থৈ দিওঁ মই, যাতে লেতেৰা নহয়। আজি দুপৰীয়াৰ আৰু একো দেখাব নোৱাৰিলোঁ। এতিয়া সন্ধিয়া হ'ল, চাহ বনাই আছোঁ। মোৰ হাজবেণ্ডে ওলাই যাব, সেইকাৰণে
অলপ পাপৰ আছিল ঘৰত, সেইটোৱে ভাজি আছোঁ। ভাজি পেলাই চাহ দিম, চাহটো খাই ওলাই যাব। ইহঁতেও এতিয়া পঢ়িব বহিব, সেইকাৰণে ইহঁতকে খোৱা দি দিওঁ। খোৱা দি পেলাই মই চাহটো খাই বহি যাম আৰু দুটাক লৈ ৰাতি 10টালৈ। তাৰপিছতে ভাত বনাওঁ। ইহঁতক পঢ়া শেষ হ'লে ইহঁতৰ, নহ'লে মই মানে উঠি আহিবই নোৱাৰোঁ। উঠি আহিলে চিঞৰি থাকিব মা মা। সৰুটোতো অকলে পঢ়িব নোৱাৰে, ডাঙৰটো এতিয়া পঢ়িব পাৰে। সৰুটোৰ লগত বহি থাকিব লাগে। সেইটো পঢ়াই শেষ হ'লে তেতিয়াহে মই ভাত বনাব আহোঁ। সেইকাৰণে অলপ বাচনকেইটা ধুই থৈ আছোঁ, কিয়নো এইকেইটা থাকিলে আৰু ৰাতি আকৌ জমিব বাচন, আকৌ ভাত বনাই থাকোঁতে ধুব লাগে। সেইকাৰণে মই সোনকালে অলপমান থাকিলে ধুই পেলাওঁ। এতিয়া ইহঁতক খোৱা দি পেলাই যাওঁ। ইমান গৰমো লাগি আছে পাকঘৰটোত, ভালে লগা নাই। দিনটো মানে ল'ৰা ছোৱালীক লৈ কাম কৰি স্কুল পঠোৱা এইবিলাক কৰি থাকোঁতে মানে অলপ এডিটিং কৰাও দিগদাৰ হৈ যায়, আৰু সদায় মানে ভিডিঅ'টো দিবই নোৱাৰোঁ, অসুবিধা হৈ যায়। মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে অলপ চাব, আৰু মোৰ ভিডিঅ'বিলাক অলপ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই।